নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ইংৰাজী কিতাপখনৰ লেচন নম্বৰ 4ৰ অৰ্থাৎ ইউজ অফ ICT নামৰ যিটো লেচন আছিল সেইটোৰ কুৱেশ্যন এনচাৰসমূহ মই তোমালোকৰ লগত ধুনীয়াকৈ আজি আলোচনা কৰিম আৰু তোমালোকে ধুনীয়াকৈ লিখি ল'বা। আৰু মই তোমালোকক সুন্দৰকৈ লিখি দিছোঁ। চ' ব'লা আমি এতিয়া কুৱেশ্যন এনচাৰখিনি কৰোঁ। কি দিয়া আছে? চ' তোমালোকক ইয়াতে কোৱা হৈছে কি যে 1 নম্বৰত কোৱা হৈছে তলত কেইটামান ইনফৰমেশ্যন দিয়া আছে, অৰ্থাৎ কেইটামান কুৱেশ্যন দিয়া আছে আৰু সেই কুৱেশ্যনকেইটাৰ আমি এনচাৰকেইটা কৰিব লাগে, বহীত কৰিব লাগে সেইকেইটা, হয়নে নহয়? এতিয়া মই তোমালোকক ইয়াতে কৰি দিছোঁ ধুনীয়াকৈ, তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা চাই লিখি ল'বা। যিটো প্ৰথমটো দিয়া আছে A নম্বৰৰ কুৱেশ্যনটো কি দিয়া আছে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT? যিহেতুকে আমাৰ পাঠটোৰ নামটো আছিলে ইউজেছ অফ ICT, গতিকে আমি ICTৰ বিষয়ে জনাটো অত্যন্ত দৰকাৰ। যদি জানিব ইচ্ছা কৰিছা তেতিয়াহ'লে তোমালোকে আগৰ অসমীয়া ভাঙনিৰ ভিডিঅ'টো চাই ল'বা, তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ বুজি পাবা। তো ইয়াতে সুধিছে তোমালোক হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT? ICTৰ ফুল ফৰ্ম হ'ল কি? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। অৰ্থাৎ কিতাপখনত ধুনীয়াকৈ দিয়া আছে কি I to the ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন, C to the কমিউনিকেশ্যন আৰু T to the টেকন'লজি। তাৰপিছত B নম্বৰ তোমালোক কুৱেশ্যন সুধিছে কি হোৱাট আৰ দ্য ইউজেছ অফ কম্পিউটাৰ? এনচাৰটো হ'ব কি যে উই ইউজ কম্পিউটাৰ টু ড্ৰ, calculate, to play online games, watch movies, design, compose, edit, download and save image and videos. এইখিনি কৰাৰ কাৰণে আমাৰ কি হয়, কম্পিউটাৰ ব্যৱহাৰ হয়। তাৰপিছত C নম্বৰত কি দিয়া আছে কুৱেশ্যনটো, হোৱাট ডু চিলড্ৰেন লাৰ্ণ ইন দ্য কম্পিউটাৰ লেব? এনচাৰটো হ'ব ইয়াৰে হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পনেণ্টছ of computer and to use ICT for the student in the computer lab. এটো ল্যাব হ'ব লাগিছিল, তোমালোকে বি লিখি ল'বা এইটো। তাৰপিছত ডি নম্বৰটো তোমালোকে লিখি why do people depend on technology? কিয় তাৰমানে মানুহে নিৰ্ভৰ কৰে, কিহৰ ওপৰত? টেকন'লজিৰ ওপৰত কিয় নিৰ্ভৰ কৰি উঠিছে? এনচাৰটো হ'ব ইয়াৰে to reduce workload, to create, to collect, to process, to manage information and to improve their standard of living. So it was D number answer to. Or E number question to hal, what are some uses of ICT? You can think of at least 5 uses. Pasta mane ব্যবহার বিষয়ে লিখব দিছি। So answer to some uses of ICT are 1 number disu ke to search information, 2 number disu to reduce workload, আৰু 3 number disu তোমালোকক 3 number disu যে to send messages, আৰু 4 number disu to get news, আৰু 5 number disu to send a voice call. এইখিনি তোমালোকে নিশ্চয় জানা কি কি কৰা হয়, ভয়েস কল জানা, মেছেজৰ বিষয়ে জানা, নিউজৰ বিষয়ে জানা, হয় না? তাৰপিছত 2 নম্বৰত কি দিছে আমি সেইটো চাওঁ। 2 নম্বৰত দিছে কি work with a friend who read out sentences A, B and C and ask him her to say if they are true or false. Your friends will now read statements D, E and F and you will have to say if they are true or false. এটা তোমালোক কি কৰিব দিছে, তলত কেইটামান ABC কৰি পেলাই সেন্টেন্সেস দিয়া হৈছে আৰু সেন্টেন্স কেইটা কোনটো সঁচা কোনটো মিছা তোমালোকক নিৰ্বাচন কৰিব দিছে। সো প্ৰথম যেটো দি আছে আমি এইটো চাওঁ। প্ৰথমটো দি আছে কি ICT stands for information and computer technology. এইটো হল আমাৰ ফলস। এ নম্বৰৰ আনসাৰটো হ'ব ফলস আৰু বি নম্বৰটো দি আছে কি we can use a computer to draw and calculate. So ইয়াৰ আনসাৰটো হ'ব আমাৰ এইটো আনসাৰ সঁচা হয়, গতিকে মই ট্ৰু লিখি দিছো। ফলস মানে হল মিছা আৰু
ট্ৰু মানে হ'ল সঁচা বি নম্বৰটোৰ এনচাৰটো সঁচা সেইটোকে মই ট্ৰু লিখি দিছোঁ আৰু চি নম্বৰটো দিয়া আছে কি টু can generate a smartphone. A smartphone is a digital device that can perform similar functions as a computer. So ইয়াৰে এনচাৰটো হ'ব আমাৰ সঁচা এইটোও কি সঁচা চিটোও গতিকে কি হ'ব এইটোও ট্ৰু হ'ব যিহেতুকে সঁচাৰ ট্ৰু মানে আমাৰ সঁচা গতিকে এইটো ট্ৰু হ'ব তাৰপিছত ডি নম্বৰৰ কি দি আছে এ মোবাইল ফোন is not a device used for ICT. এইটো সঁচা নে মিছা তোমালোকক নিৰ্বাচন কৰিব দিছে এইটো কি হ'ব আমাৰ মিছা তাৰমানে ইয়াতে কৈছে যে আমি মোবাইল ফোনত ICT ব্যৱহাৰ কৰিব নোৱাৰো বুলি কৈছে তো পাৰোঁ নিশ্চয় গতিকে এইটো সঁচা হ'ব লাগিছিল পাৰি যেতিয়া আমাক ক'লা হয় যে আমি পাৰোঁ ICT ব্যৱহাৰ কৰিব তেতিয়া আমাৰ কি হ'ল হয় এইটো ট্ৰু হ'লা হয় যেহেতুকে আমি নোৱাৰোঁ বুলি কৈছে গতিকে এইটো কি হ'ব ফলছ কাৰণ আমি পাৰোঁ চ' 3 নম্বৰটো দি আছে উই ক্যান ইউজ ICT টু ডু প্ৰজেক্ট অন ইংলিছ গ্ৰামাৰ এইটো কি হ'ব আমাৰ ট্ৰু হ'ব তাৰপিছত নেক্সটটো কি দিছে আমাৰ এফ নম্বৰটো দিছে কি গুগল এণ্ড য়াহু আৰু চাৰ্চ ইঞ্জিনছ হয়নে নহয় সুধিছে গুগল আৰু য়াহুটো আমাৰ চাৰ্চ কৰিব পৰা এটা মেচিন হয়নে নহয় সুধিছে নিশ্চয় হয় আমি গুগল আৰু ইয়াত যিকোনো চাৰ্চ কৰোঁ আমি সেইখিনি আমি নিৰ্দিষ্ট এটা তথ্যৰ জৰিয়তে আমি পাওঁ গতিকে এইটো কি সত্য সেইবাবে মই ট্ৰু লিখি দিছোঁ তোমালোকক তাৰপিছত নেক্সট কি দিছে চাওঁ 3 নম্বৰত কি হৈছে তোমালোকক ইন দ্য বক্স বিল' আৰ চাম ৱৰ্ডছ ফ্ৰম দ্য লেচন ৰিড দ্য চেণ্টেন্সেছ এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য বক্স আৰু তোমালোক কি কৰিছে ইয়াতে কেইটামান আণ্ডাৰলাইন কৰি দিছে আৰু কেইটামান ৱৰ্ড দিছে চ' ৱৰ্ড কেইটা আমাক তাৰমানে কি কৰিছে বক্সটোৰ পৰা নিৰ্বাচন কৰি লিখিব দিছে আৰু আণ্ডাৰলাইন কৰি দিয়া আছে তোমালোকে কিতাপখনত চাই ল'বা ধুনীয়াকৈ সেইকেইটা কি কৰি দিয়া আছে তোমালোকক আণ্ডাৰলাইন কৰি দিয়া আছে আৰু সেইকেইটা ৱৰ্ডকেইটা হ'ল কি ডিভাইচ এটা দি আছে ডিভাইচ এটা দি আছে মুভিজ এটা এ ছেটেলাইট আৰু এটা দি আছে কেলকুলেট আৰু এটা দি আছে চিনিয়ৰ চ' তোমালোকক আণ্ডাৰলাইন কৰি দিয়া আছিল কিন্তু মই ইয়াতে আণ্ডাৰলাইন কৰা নাই যিহেতুকে আমাক আণ্ডাৰলাইন কৰি থকা সেইখিনি আমাক শুদ্ধ কৰিব দিছে আমি কেনেকৈ শুদ্ধ কৰিম আমি এই বক্সটোত যিকেইটা ৱৰ্ড দিয়া আছিল অৰ্থাৎ মই তোমালোকৰ ওপৰত লিখি দিছোঁ এইকেইটা ৱৰ্ড দিয়া আছিল বক্সটোত চ' সেইকেইটা ৱৰ্ডেৰে আমি কি কৰিম বাক্যটো শুদ্ধ কৰিম ত' বাক্যটো তোমালোকক এনেকুৱা ধৰণৰ দিয়া আছিল কিতাপত এইটো দ্য ইল্ডাৰ ষ্টুডেণ্টছ আৰ ৱৰ্কিং ইন দ্য কম্পিউটাৰ লেব তাৰপিছত সেইটো মই শুদ্ধ কৰি লিখোঁতে কি হৈছে দ্য ছিনিয়ৰ্ছ আৰ ৱৰ্কিং ইন দ্য কম্পিউটাৰ লেব ইয়াতে মই কি সলনি কৰিলোঁ কিহৰ জেগাত মানে কি আনিলোঁ ইয়াতে মই ইল্ডাৰ ষ্টুডেণ্টছৰ ঠাইত ইয়াতে মই আনিছোঁ কি ছিনিয়ৰ্ছ আনিছোঁ কি আনিছোঁ ছিনিয়ৰ্ছ তাৰপিছত ঠিক তেনেদৰে বি নম্বৰটোত কি কৈছে ঠিক তেনেদৰে তোমালোক বি নম্বৰটোত ইয়াতে দিছে কি দেয়াৰ ইজ এ টল টাৱাৰ এণ্ড an electronic device that is sent into and moves around the earth ইয়াতে তোমালোক আণ্ডাৰলাইন কৰি দিছিল এনৰ পৰা এন ইলেক্ট্ৰনিক ডিভাইচ তোমালোক ইয়াৰ পৰা একদম আণ্ডাৰলাইন কৰি দি আছে আৰ্টলৈকে চ' এটা আমি কেনেকৈ শুদ্ধ কৰিম এইটো আমি শুদ্ধ কৰিছোঁ কেনেকৈ চাই লোৱা একদম শ্বৰ্ট হৈ গৈছে ইমান দীঘলৰ পৰা ইমান শ্বৰ্ট হৈ গৈছে চাই লোৱা দেয়াৰ ইজ এ টল টাৱাৰ এণ্ড এ ছেটেলাইট এই ছেটেলাইটটো মই বহাই দিছোঁ তোমালোকক য'ত নেকি তোমালোকৰ ইয়াৰ পৰা ইয়ালৈকে আছিল হয়নে নহয় মাত্ৰ সেই ইমানখিনি সলনি আমি এই ছেটেলাইট বহাই দিওঁতে হৈ গ'ল অৰ্থাৎ সেইবাবে আমাৰ কি হৈছে বাক্যটো ছুটি হৈ গৈছে ইয়াত হ'ল তাৰপিছত চি নম্বৰটো ঠিক তেনেদৰে দি আছে উই ইউজ কম্পিউটাৰ্ছ টু ফাইণ্ড আউট এ টোটেল নাম্বাৰ এণ্ড প্লে অনলাইন গেমছ চ' এইটো ঠিক তেনেদৰে শুদ্ধ কৰোঁতে হৈছে কি we use computer to draw to calculate and play online games তাৰপিছত ডি নম্বৰত দিছে কি we watch films on computer too এইটো শুদ্ধ কৰি দিছোঁ মই কি বুলি যে we watch movies in computer lab
তাৰপিছত ই নাম্বাৰটো দিছে কি কম্পিউটাৰ্ছ এণ্ড মোবাইল ফোনছ আৰ pieces of equipment that are used to create, collect, process and manage information. So এইটো শুদ্ধ কৰে যিটো কেনেকুৱা ধৰণৰ হৈছে কম্পিউটাৰ এণ্ড মোবাইল ফোন are device that are used to create, collect, process and manage information. So এইকেইটা কি হৈ গ'ল তোমালোকৰ শুদ্ধ হৈ গ'ল এইখিনি মই তোমালোকক যিখিনি কৰি দিলোঁ ইতিমধ্যে এইখিনি মই তোমালোকক বক্সৰ থকা শব্দকেইটাৰ মাধ্যমেৰে কেৱল শুদ্ধ কৰি দিলোঁ হয়নে নহয় আৰু ইমান দীঘলৰ পৰা ইমান চৰ্ট হৈ গ'ল তো তোমালোকে ধুনীয়াকৈ লিখি ল'বা এইকেইটা তাৰপিছত নেক্সট কি দিছে আমি সেইটো চাওঁ তাৰপিছত তোমালোক 5 নম্বৰত কি দিছে যে ইয়াতে 5 নম্বৰ হৈছে here are some sentences from the lesson fill in the blanks with the option given in the brackets আৰু তোমালোক ব্ৰেকেটত কেইটামান দুটাকৈ অপশ্যন দিয়া আছে আৰু তাৰ কোনটো শুদ্ধ হয় তোমালোক তাতে ইয়াতে নিৰ্বাচন কৰি লিখিব দিছে চ' যেটো তোমালোক মই ব্ৰেকেটটো আৰু খালী ঠাইত যিটো খালী ঠাই দিয়া আছিল মই খালী ঠাইটোতে তোমালোকক লিখি দিছোঁ ইয়াতে উত্তৰ বুলি লিখি দিয়া নাই চ' তোমালোকৰ ইয়াতে এটোত কি দিয়া আছে যে দা এটোত হ'ব যে দা টিচাৰ স্মাইল এট দেম তাৰপিছত বি নম্বৰটোত হ'ব দা টিচাৰ প্ৰমিছ টু take their class the afternoon তাৰপিছত সি নম্বৰটোত হ'ব what do you see on হ'ব ইয়াতে বাকিখিনি আছে কিতাপত তোমালোকে চাই ল'বা তাৰপিছত ডি নম্বৰটোত আছে কি the student asked can we do similar thing on হ'ব ইয়াতে কি হ'ব on হ'ব তাৰপিছত মোবাইল ফোন তাৰপিছত ই নম্বৰটোত দিয়া আছে তোমালোকৰ ICT is the use ইয়াতে হ'ব of technology to information at a very fast speed তাৰ পিছত নেক্সট তোমালোকক আৰু পিছফালে কেইটামান কি দিছে তোমালোকক তাতে নাম্বাৰ দিয়া নাই একচুৱেলি তাতেও খালী ঠাই তোমালোকক কেইটামান দিছে আৰু বক্সত কেইটামান নোট দি আছে তাৰ পৰা তোমালোকক নিৰ্বাচন কৰি লিখিব দিছে চ' মই তোমালোকক ধুনীয়াকৈ নিৰ্বাচন কৰি দিছোঁ 1 নম্বৰটোত কি হ'ব তাৰে যিটো 1 নম্বৰ আছিল 1 নম্বৰটোত হ'ব অফ 1 নম্বৰটোত হ'ব অফ আৰু 2 নম্বৰটোত হ'ব টু ব্ৰেকেটত দেখিছে এবাৰ তিনিটা কৈ দিছে প্ৰথমতে দুটা কৈ দিলে এবাৰ তিনিটা কৈ দিছে প্ৰথমটোত হ'ব অফ প্ৰথমটোত হ'ল অফ আৰু দ্বিতীয়টোত হ'ল টু তাৰপিছত তৃতীয় নম্বৰটোত হ'ল অন এই তিনিটা অপশ্যনৰ ভিতৰত হ'ব অন আৰু চতুৰ্থটোত কি হ'ল টু হ'ল চতুৰ্থটোত এই তিনিটা অপশ্যনৰ ভিতৰত টু হ'ল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ইয়াৰ লাগতিয়াল কুৱেশ্যন আনচাৰ তো আশা কৰোঁ তোমালোক সকলোৱে ধুনীয়াকৈ বুজি পাইছা আৰু ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে অসমীয়া ভাঙনিখিনি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে তেওঁলোকে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ'টো তোমালোকে সেই ভিডিঅ'টো চাই ল'বা ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ